হেল্ল' গাইজ, এইফালে আমি অকণমান ফুৰি আহোঁ বুলি ভাবিছোঁ। বা আৰু বাৰ ভণ্টিজনী আৰু মোৰ ভাইটি দুটাৰ লগত অকণমান ফুৰোঁ। ক'ত বা নিয়ে নাজানো, যাওঁচোন ক'ত নিয়ে। অকণমান ফুৰি আহোঁ, আমনি লাগিছে। মাহঁতে গাঁও ফুৰিব গ'ল, বহুত দূৰ আহি পোৱাহিয়ে নাই। অলপ দেৰি হ'ব, অকণমান দূৰত যে। মানে আমি যাৰ ঘৰত আছোঁ তাহাঁতৰ মেইন গাঁও ঘৰলৈ গৈছে। তাকে আমি অকণমান ওলাইছোঁ। সাজি কাচি মোক কেনেকুৱা লাগিছে জনাব। মোৰ আউটলুকটো এইটো আজি কেনেকুৱা লাগিছে জনাব দেই। ফুলিটো চাবচোন কেনেকুৱা লাগিছে। ফেঞ্চি বজাৰৰ পৰা আনিছিলোঁ সেইদিনা। চাই থাকিব ভিডিঅ'টো। হেল্ল', এইফালে আমি ফুৰিব গৈছোঁ দেই। এইফালে ফুচকি খাইকৈ দিয়া। ফুচকি বনাই দিছোঁ তোমাৰ। ফুচকি নহয় পায়। তাই হাই ছেকেণ্ডেৰী পাছ কৰিলে, বিয়ে কৰি আছে দেই। এনেই ধেমালি কৰিছোঁ অলপ। এইফালে বা গৈ আছে, ভাইটি এতিয়া আগবাঢ়িলেই। আমি গৈ আছোঁ লাহে লাহে, ধীৰে ধীৰে। শুই নাই হয় কেনেকুৱা লাগিছে। ধুনীয়া লাগিছে দেই। আমি গৈ আছোঁ দেই, চাই থাকিব ৰাইজ। আমি ছয়গাঁৱৰ পৰা আহিছোঁ ফুৰিবলৈ। এইফালে আমি এইফালে আহিছোঁ, চাই থাকিব দেই ক'ত গৈছোঁ। হেল্ল' গাইজ, এইফালে বাৰ ভিনি লগত এইফালে আমি ফুৰিব আহিছোঁ নদীৰ পাৰত। এইফালে চাওক সুন্দৰ পৰিৱেশ। অলপ এনেই ইয়াতে ফুৰিছোঁ, তাৰপাছত ক'ৰবালৈ যাম। চাই থাকিব দেই, নদীখন অলপ দেখাম। ভাষণ হৈছে চাওঁতে হেল্ল' গাইজ, কি খবৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই বৈশালী, আপোনালোক সকলোকে পুনৰবাৰ মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো যিহেতু বহুত দিনৰে হয়, সেইকাৰণে ভইচ অভাৰ এটা দিলোঁ। গুৱাহাটীত লাষ্ট দিনকেইটাত কিনো কৰিলোঁ, কিনো নাই কৰা ভিডিঅ' কৰি থৈছিলোঁ। কিন্তু ভিডিঅ'কেইটা দিব পৰা নাছিলোঁ, কাৰণ কাতি বিহু, লক্ষী পূজা কেইবাটাও অকেজন গ'লতো। তাৰ মাজতে অকণমান অসুস্থও হ'লোঁ মই, সেইটো কাৰণে দিব পৰা নাছিলোঁ ভিডিঅ'কেইটা। এইফালে ভাচান অলপ চাব আহিলোঁ নদীৰ পাৰত, ৰৈ আছিলোঁ ভাচান আহিলে যিহেতু অকণমান চালোঁ। আৰু এইফালে ভাচানৰ কাৰণে গান বজাই থৈছিল, সেইটো কাৰণে চাউণ্ডটো অফ কৰি দিলোঁ, নহ'লে কপিৰাইট লাগি যাব যে। এইফালে চাওকচোন দেৱী মাক কেনেকৈ উটুৱাই দিছে, ইমান ধুনীয়াকৈ আদৰ সাদৰেৰে আনে, আকৌ এনেকৈ নদীত উটুৱাই দিয়ে। নদীত উটুৱাই দিয়াৰ পাছত ঠান বান হৈ পৰে, কিমান যে বেয়া লাগে নহয় জানো। বাৰু ঠিক আছে, আগলৈ চাই যাওকচোন ক'ত কি কৰিলোঁ, ক'ত গ'লোঁ, চাই যাব দেই। হেল্ল' গাইজ, এইফালে আমি জাহাজত উঠিছোঁ, অকণমান ফুৰিম ব্ৰহ্মপুত্ৰত। এইফালে ওপৰত, এইফালে তললৈ যাওঁ, চাব দেই। এইফালে তললৈ গৈ লওঁতে ভয় লাগে, বহুত থিয় গৈ লৈছোঁ দেই, দেখাওঁ। তাৰপাছত তললৈ আহিলোঁ, তলত কি আছে জানো। এইফালে পাওঁ। ব্ৰহ্মপুত্ৰ পাৰৰ পৰা আহিলোঁ, ইয়াত পূজা আছে। ইয়াত আজি ভাচন হোৱা নাই, ইয়াত অকণমান চাওঁ বুলি ভাবিলোঁ। দেখাই থাকিম, চাই থাকিবা দেই। এইফালে অকণমান পূজা চাই ল'লোঁ। ছাইডত বহুত গান বাজি আছিলে, সেইটো কাৰণে চাউণ্ডটো মই দিব নোৱাৰিলোঁ, সেইকাৰণে ভইচ অভাৰ কৰি দিছোঁ। এইফালে পূজা অকণমান চাই ল'লোঁ আৰু নদীৰ পাৰত এনেকৈ।
তাৰপিছত ফটো চটো মাৰি এইফালে ম'ম' খাওঁ বুলি আহিলোঁ, অকণমান ম'ম' খালোঁ। এইফালে গাইছ আমি পৰ্ক ম'ম' খাই আছোঁ। হেল্ল', ব্লগ কৰিমকৈ ব্লগ কৰিবলৈ থাকি যায়। এইফালে আজি আমি যাবলৈ ওলাইছোঁ ঘৰলৈ বুলি। এতিয়া অকণমান ওলাইছোঁ আৰু ভাত চাত খাব লৈছোঁ। চবকে দেখাবলৈ থাকি গ'ল নহয়, চবকে দেখাওঁ দেই এতিয়া। এইফালে আমাৰ জেঠাই হাই কৈ দিয়ক, হাই কৈ দিয়ক। হাই। আৰু ৰ'ব দেখাম দেই চবক। মনিকা ক'ত গ'ল? মনিকা এইফালে আমাৰ বাজনী কান্দি আছে আমি যামগৈ বুলি। আৰু ক'ত গ'ল জানো। ভাত খাব লৈছোঁ দেই, তলতে সকলোৱে বহি ওলাইছোঁ আৰু যাবলৈ। চাই থাকিব। আৰু মনিকা সৰু ভণ্টিজনী, এইটো পোৱালি। হেল্ল', পোৱালিটো বামুণে খাওঁ নে নাখাওঁ? কান্দুৰী বাইদেউ আমাৰ এজনী, কান্দুৰী বাইদেউ। গাইছ এইফালে আমি যাবলৈ ওলাইছোঁ ঘৰলৈ দেই। বাই বাই। কেনেকুৱা লাগিলে? ভাল লাগিলে তোমাক লগ পাই। মোক লগ পাই এইফালে আমি যাবলৈ ওলাইছোঁ দেই। মামা আগত গ'ল, সৰু মামা বাই বাই দিছে। এইফালে আমি যাবলৈ ওলাইছোঁ, ফটো অলপ মাৰি ল'লোঁ দেই। হাই কৈ দিয়া চবে একেলগে। এইফালে ঘৰ যাবলৈ ওলাইছোঁ, টুকটুকি টাউনলৈকে গৈছোঁ। এইফালে চাওকচোন আমাৰ গোটেই টুকটুকিত বেগেৰে ভৰি পৰিছে। এইফালে বেগ, এইফালে বেগ, বেগ গোটেই বেগে ভৰি পৰিছে। একদম ক'বই নালাগে আৰু ইমানে বেগ আনিছোঁ আমি 7টা মানুহে। চাই থাকিব দেই, দেখাই থাকিম। ত' গাইছ এইফালে চাওক ছয়গাঁও টাউন। এইফালে আমি টুকটুকিত আহিলোঁ, মাহঁতি অলপ খোজকাঢ়ি আহি আছে। টুকটুকি নাছিল, আমি বেগকেইটা লৈ আহিলোঁ। এতিয়া বাছত আমি গুৱাহাটীলৈকে যাম। তাৰপাছত অলপ কিবাকিবি চাম চাগে, ক'ত সোমাও নাজানো। তাৰপাছত ৰাতি ট্ৰেইন আছে 8:30। চাই থাকিব। আমি ছয়গাঁৱৰ পৰা গুৱাহাটী আহিলোঁ। এইডোখৰ কি বুলি কওঁ মই পাহৰি গৈছোঁ দেই। এইফালে ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি আছে, তাত এবাৰ সোমাই যাওঁ বুলি ভাবিছোঁ। এনেওতো ৰাতি ট্ৰেইনহে আছে, ইয়াতে অকণমান সোমাই যাওঁ, চোৱাও হ'ব। আহিছোঁ বাৰু দুবাৰমান, হ'লেও এবাৰ সোমাই যাওঁ বুলি ভাবিছোঁ। চাই থাকিব দেই, দেখাম। ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ, এইফালে সোমাইছোঁ। দেখাই থাকিম, চাই থাকিব দেই। চাওকচোন ইমান ধুনীয়াকৈ সজাই থৈছে এইফালে সমাধি ক্ষেত্ৰ। এয়া চাওক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কলমটো কিমান ধুনীয়াকৈ সজাই থৈছে।
গৈ দেখিলোঁ কি যে ভাচনৰ কাৰণে সোমাব নিদিয়ে। এতিয়া ইফালৰ পৰা এইফালে আমি এনেই ফচি আছোঁ, ইফালে যাব নোৱাৰোঁ কিন্তু যোৱা নহয়, ইফালে যাব নোৱাৰোঁ যোৱা নহয়। এতিয়া যিহেতু আজি ট্ৰেইন আছে ঘৰলৈ, পল্টন বজাৰতে ট্ৰেইন ষ্টেচনত আমি যাম এতিয়া। পল্টন বজাৰত অকণমান বজাৰ কৰিম, তাৰপাছত ভাবিছোঁ বজাৰ কৰিম বুলি। আকৌ তাতো কিবা খেলি মেলি নহ'লে আছে, তেনেকৈয়ে পল্টন বজাৰত অকণমান বজাৰ কৰি ঘৰলৈ যাম। হেল্ল' গাইজ, এইফালে আমি পল্টন বজাৰ ট্ৰেইন ষ্টেচনলৈ আহিলোঁ। ষ্টেচনত বেগ চেগ থৈ মানে অকণমান ভাত চাত খাই ল'লোঁ। তাৰপাছত পল্টন বজাৰত অকণমান ঘূৰিলোঁ, অকণমান কিবা কিবি ল'লোঁ আৰু ধেৰ নাই লোৱা, কাৰণ সেইদিনা ফেঞ্চি বজাৰত ল'লোঁ কেইটামান, কিন্তু ফেঞ্চি বজাৰত লৈ পস্তালোঁহে, তাত বেছি দামহে পালোঁ বস্তুবোৰ। তাৰপাছত ইয়াত কেইটামান ল'লোঁ আৰু কিবা কিবি। এতিয়া এনেই ঘূৰি ফুৰি আছোঁ আৰু, কাৰণ বহুত দেৰি আছে যে ট্ৰেইন আহিবলৈ 8:45, এতিয়া 6টা বাজিছেহে। এনেকৈ টাইম পাছ কৰি আছোঁ আৰু। এতিয়া ঘৰলৈ যোৱা হ'ব আৰু, বাকী একো নাই। KFC কিবা এটা খাব আহিছোঁ। গুৱাহাটী KFC খাই চাওঁ বোলো কেনেকুৱানো লাগে। অলপ খাই চাওঁ, চাব দেই। KFC চিকেন খাইছোঁ আৰু জুচ। হেল্ল' গাইজ, এইফালে অকণমান ছুটিত সোমাইছোঁ গুৱাহাটী। জুলিয়ট অকণমান সোমালোঁ, কিবা ল'ম বুলি ভাবিলোঁ, পচন্দ হৈছে কিন্তু ল'বলৈ অলপ পইচাটো নিমিলিলে, সেইকাৰণে নল'লোঁ আৰু। মাও গালি দিব যে কিবা মানে ফেঞ্চি বজাৰ পল্টন বজাৰত ঢেৰ কাপোৰ লোৱা হ'ল মোৰ, সেইকাৰণে নল'লোঁ। কিন্তু কাপোৰবোৰ ধুনীয়া ধুনীয়া আছিলে দেই, ডিজাইন ইউনিক আছিলে। এতিয়া ষ্টেচন যাওঁ আৰু ট্ৰেইন আছে 8টা বাজিলে। ষ্টেচনতে টাইম পাছ কৰোঁ অলপ দেৰি, তাৰপিছত ট্ৰেইন আহিব, তাৰপিছত ঘৰলৈ যাম আৰু গুৱাহাটীৰ পৰা বাই বাই দিম আৰু, চাই থাকিব। হেল্ল' গাইজ, এতিয়া ঘৰলৈ যাবলৈ ট্ৰেইনত উঠিলোঁ আৰু ট্ৰেইনত উঠিলোঁ, গুৱাহাটী বাই বাই দিছোঁ দেই। গুৱাহাটীত ফুৰিব আহিছিলোঁ, কেতিয়া থাকিলোঁ, 3দিনমান থাকিলোঁ নেকি, মুঠতে এসপ্তাহমানে হ'বলৈ হ'ল, 6 দিন হ'ল আৰু অহা যোৱা চব মিলাই মেলি 3-4দিনমান থাকিলোঁ গুৱাহাটীতে। তাৰপাছত ফুৰিলোঁ অলপ, ইমানো ভালকৈ ফুৰা নহ'ল, কাৰণ আমি যাৰ ঘৰলৈ গৈছিলোঁ গাঁৱৰ ন, সেইটো কাৰণে গাঁও ঘৰ যে তাৰ পৰা ওলাই আহিবলৈ বহুত দিগদাৰ হৈ যায়, সেইকাৰণে তাতে অকণমান গাঁও চাওঁ ফুৰিলোঁ আৰু তেনেকৈ আৰু ফুৰিলোঁ। এতিয়া গৈ আছোঁ, ট্ৰেইন চলিলে একদম একজেক্ট টাইমত চলিছে, তেতিয়া গৈ থাকোঁ দেই। গাইজ গুড মৰ্ণিং, এইফালে আমি ঘৰ পালোঁহি দেই, শিমলুগুৰিত নামিম, তাৰপাছত জুলিয়াখন ট্ৰেইনত যাম। এইফালে পেহী এটা গৈ বাই দিছোঁ, বাই 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 বাই। ক'ত গ'ল এই চান, বাই 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 বাই। এইফালে আমি এতিয়া নামিবলৈ লৈছোঁ দেই গাইজ, চাই থাকিব। হেল্ল' গাইজ, এইফালে আজি আমি ৰাতিপুৱা ঘৰ পালোঁহি। শিমলুগুৰিত নামি শিমলুগুৰিৰ পৰা অলপ 15 মিনিটমান পাছতে ইণ্টাৰচিটিখন আছিলে, তাতে আমি দুলীয়াজান আহিলোঁ, ঘৰ পালোঁহি। ভিডিঅ' কৰিবলৈ কি হ'ল জানে, ইণ্ডাষ্ট্ৰিখনত উঠিলোঁ, ইমান ভিৰ মানে মই জীৱনত ট্ৰেইনত ইমান ভিৰ দেখা নাই দেই। যোৱা দিনাও ভিৰ আছিলে, যিদিনা গৈছিলোঁ সেইদিনা অকণমান নতুন হ'ল যে ট্ৰেইনখন, সেনেকুৱা আছিলে, সেইখনতো ভিৰ। কিন্তু আজি যিখনত আহিছোঁ সেইখনত যিমান ভিৰ, মই জীৱনত এনেকুৱা ভিৰ দেখা নাই ট্ৰেইনত। মানে মোক ভৰিটো পেলাবলৈ জেগা নাই, ইমানেই ভিৰ, একদম বাথৰুমলৈকে মানুহৰ লাইন, ইমান গোটেই ট্ৰেইনখনত ভিৰ, একদম মানে ভিডিঅ' কৰিবলৈ মনেই নগ'ল আৰু, ক'ত ভিডিঅ' কৰিবলৈ মন যাব ইমান ভিৰ মাজত। তাৰপাছত আহি পিনে নামি পিনে পাপাই নিবলৈ ৰৈ আছিলে, আমাক আনিবলৈ মানে ঘৰলৈ। তাৰপিছত পাপাৰ লগত আহিলোঁ, আহি ইমান ভাগৰ লাগিলে, গা চা ধুই ভাত খালোঁ আৰু চিধা শুলোঁ, গধূলিলৈকে শুলোঁ। 12টামানত পালোঁহি নেকি, 11:30-12টামানত পালোঁহি চাগে দেই। তাৰপাছত পাই মেলি আইতাই ভাত বনাই থৈছিলে, ভাত খালোঁ, চিধা আৰু শুয়ে দিলোঁ আৰু, ইমান ভাগৰ লাগিলে, ভিডিঅ' চিডিঅ' বনাবলৈ মনেই নগ'ল। এতিয়া গধূলি হ'ল, চাহ তাহ খালোঁ, এতিয়া অকণমান এনেই ফোন চাই আছিলোঁ। মই বোলো ভিডিঅ'টো বোলো শেষো কৰা নাই, আৰম্ভও কৰা নাই, একোৱে কৰা নাই, ভিডিঅ'টো বোলো আকৌ কৰি দিওঁ, কথাখিনি কৈ দিওঁ, যিহেতু ভিডিঅ' নবনালোৱে, আধা খৰীয়া হ'ল। গুৱাহাটীতো এতিয়া ফুৰিব গৈছিলোঁ, কি ফুৰিলোঁ, কি মানে পূজা চাম বুলি ভাবোঁ,
পূজা চাবলৈ ওলাইও আহোঁ মানে ইমানেই তাত দূৰ দূৰ ৰাস্তাবোৰ ভিৰ যিহে। আৰু আমি ছয়গাঁৱত আছিলোঁ ন, ছয়গাঁৱৰ পৰা গুৱাহাটীলৈ আহিবলৈ মানে বহুত দূৰ, আধা ঘণ্টা 2-3 ঘণ্টামানৰ বাট। 2-3 ঘণ্টামানৰ বাট যদি আহি আকৌ পূজা চাওঁ কিমান দিনটো লাগিব ন। ৰাতিহে পূজা চাই ভাল লাগে বেছি, কিন্তু তাতে অকণমান চালোঁ আৰু ভিডিঅ' বেছিকৈ কৰিবই নহ'ল, মানে ভিৰ হৈ থাকে ন, বহুত মানুহৰ ভিৰ। আৰু তেনেকৈয়ে গ'ল আৰু গুৱাহাটীত। এতিয়া ছয়গাঁৱত আছিলোঁ, গাঁও চাওঁ ফুৰিলোঁ আৰু ওচৰৰ গাঁৱত গ'লে ভিডিঅ' কৰিবলৈ ভাল নালাগে ন, মানে মানুহবোৰে ভালো নাপাব পাৰে, সেইকাৰণে ভিডিঅ' চিডিঅ' নাই কৰা। আৰু ইমান মানুহৰ ঘৰত গৈছোঁ গাঁৱত, গাঁৱতে ফুৰিলোঁ অলপ, তেনেকৈয়ে গ'ল আৰু। তাৰপাছত এতিয়া গুচি আহিলোঁ, এসপ্তাহমানেই গুচি গ'ল, গমকে নাপালোঁ। তেনেকৈয়ে হ'ল আৰু আমাৰ গুৱাহাটীত দিনবোৰ তেনেকৈয়ে গ'ল আৰু। তাৰপাছত এতিয়া ভাত চাত খাম আৰু ৰাতি মায়ে বনাই আছে, পাপাই মাংস আনিছে লোকেল মুৰ্গী, সেই মাংস দি ভাতকেইটা খাম আৰু তাৰপিছত শুই থাকিম। এনেও বহুত ভাগৰ লাগিছে, কাইলৈলৈকেতো ভাগৰ নমৰে। মইতো এনেও টোপনি ৰাণি, মোৰতো অকণমান টোপনি ক্ষতি হ'লেই কিবা লাগে, গাটো গেংগুঠুং লাগি থাকে। তাকে এতিয়া ভাত চাত খাই পিনি শুই থাকিম আৰু আপোনালোকক আকৌ কাইলৈ লগ পাম দেই। হেল্ল' গাইজ, গুড মৰ্ণিং। গুড মৰ্ণিংহে কৈ পাইছোঁ, কেইটা বাজিছিলে, 12টা বাজিলেই। গুড আফটাৰনুনেই হ'ল আৰু। কালি শুই থাকিলোঁ, কৈছিলোঁৱে কালি শুই থাকিম বুলি। তাৰপিছত ৰাতিপুৱা অকণমান দেৰি হ'ল উঠা, কাৰণ ভাগৰ চাগৰ লাগি আছে, অকণমান দেৰিলৈকে শুওঁ বুলিয়ে শুলোঁ আৰু। তাৰপাছত উঠিলোঁ, 10টামান বজাত উঠিছোঁ আজি। তাৰপাছত ব্ৰেকফাষ্টটো কৰিলোঁ, ব্ৰেকফাষ্ট কৰি মেলি অলপ কাপোৰ চাপোৰ ধুলোঁ। তাৰপাছত এতিয়া 12টা বাজিছে যিহেতু ভাত বনাবলৈ হ'ল। মায়ে ভাত চাত পাতিলে, তাৰপাছত মায়ে সকাম এটা আছে তালৈ যায়। মায়ে ক'লে কি যে মাংসখিনি তই বনা, ভাত চাতবোৰ পাতি থৈ গৈছে। তাকে বোলো মাংসখিনি বনাই লওঁ, আপোনালোককো দেখাওঁ মই কেনেকৈনো বনাওঁ। আজি মাংস লোকেল চিকেন অকণমান আছে, তাকে বোলো বনাওঁ, আপোনালোককো দেখাওঁ, চাই থাকিবচোন দেই। মই লোকেল চিকেনখিনি বনাবলৈ লৈছোঁ। ইয়াত অকণমান মিঠাতেল আৰু আদা নহৰু অকণমান সানি লৈ অকণমান এনেই খুন্দাকৈ ভাজি ল'লোঁ। এনেই মোৰ মন গ'ল নতুন ষ্টাইলত বোলো বনাই চাওঁ, এনেই অকণমান ভাজি ল'লোঁ। তাৰপিছত এইফালে মিঠাতেল গৰম হৈ গ'ল, ইয়াত পিঁয়াজ কাটি থোৱা আছে, পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ৰং নোহোৱালৈকে ফ্ৰাই কৰি দিম। এইখিনি ভাজি ল'লোঁ ৰং নোহোৱালৈকে। এতিয়া ইয়াত মই মাংসখিনি দি দিম। মই প্ৰয়োজন অনুসৰি হালধি দিম, একদম কম মছলাত যিহেতু বনাম মই, অকণমান চিকেন মছলা দি দিছোঁ। ফাৰ্ষ্টত চিকেনখিনি ইমান ধুনীয়া এটা কালাৰ আহিছে, একদম কম মছলা দিছোঁ মই, অকল চিকেন মছলা দিছোঁ, আদা নহৰু পেষ্ট আৰু একোৱেই দিয়া নাই। কিমান ধুনীয়া কালাৰ আহিছে। এনেই যি মছলা দি পিনে খাবলৈ মন নাযায়, এনেই জিৰা গুড়ি হালধি দিব পাৰে, কিন্তু মই দিয়া নাই, এনেই মন নাই কৰা। এনেই চিম্পলকৈ বনাইছোঁ আজি। ফাৰ্ষ্টত হ'লেও কিমান ধুনীয়া এটা কালাৰ আহিছে। এইখিনিকে অকণমান দেৰি ভাজিবলৈ দিম। গাইজ, এইফালে মই আপেল খাই খাই চিকেন বনাই আছোঁ। সেইদিনা গুৱাহাটীত ৰাস্তাত এনেকৈ পল্টন বজাৰত বিকি আছিলে, ইমান মিঠা আপেলটো। 1 কেজি 200 গ্ৰামমান আছে, 100 টকা বুলি কৈছিলে দেই। তাকে আনিছিলোঁ, ইমান মিঠা খাবলৈ, তাকে খাই খাই বনাই আছোঁ মাংস, আপোনালোককো দেখাই আছোঁ। বহুত মিঠা আপেলটো। মাংস খাব পাম যে জিভাখনকে কামুৰি পাইছোঁ। জিভা কামুৰি পালে মাংস খাব পাৰে বুলি কোনে কোনে কয় বাৰু কওকচোন। মানে কোনে জানে, কাৰ ফালে এনেকৈ কয়। আমাৰ ফালে এনেকৈ কয় মানে জিভা কামুৰি পালে মাংস খাব পাৰে। মাংস এনেও খাব পামেই, জিভা কামুৰি পাইছোঁ। তাকে চাই থাকিব দেই। সেইফালে এতিয়া মাংসখিনি অকণমান ভিজিলে, আধা সিজা মানে 60% ভিজিলে। এতিয়া মই তাত যিহেতু অমিতা দিম, অমিতাখিনি দি দিম, কাৰণ অমিতাখিনি সিজিবলৈতো টাইম লাগিব ন। সেইকাৰণে এতিয়া মই অমিতাখিনি দি দিছোঁ। অমিতাখিনি
অমিতাখিনি বাৰু বইল কৰা আছে, অলপ পাছত দিলে হৈ যাব। অমিতাখিনি অকণমান লাগিবই যিহেতু, সেইকাৰণে অমিতাখিনি দি দিছোঁ। ভালকৈ লৰাই ল'ম আৰু অমিতাখিনি। ইফালে মাংসখিনি চাওকচোন ধুনীয়াকৈ সিজি আছে। অমিতাখিনি সিজা নাই আৰু সিজিব লাগিব, অলপ টাইম লাগিব। তাকে সিজাই আছোঁ আৰু তাৰ মাজতে এতিয়া কেক অৰ্ডাৰ আছে, কেকো বনাব লাগিব। কেকৰ বাৰু ভিডিঅ' এনেকৈ নবনাওঁ, মই এনেই শ্বৰ্টছ দিয়ে থাকোঁ কেকৰ। আপোনালোকে সেই শ্বৰ্টছতে চাব আৰু এনেই দেখাম আৰু কেনেকৈ বনাই আছোঁ, তাকে চাই থাকিব। এইফালে মাংসখিনি পানী দি দিলোঁ আৰু এতিয়া বইল কৰি থোৱা আলুখিনিও দি দিম। এতিয়া আলুখিনি দি দিম, অলপ বেছি নিদিওঁ, কমকৈ দিছোঁ, অমিতা সৰহকৈ দিছোঁ যে। মাংসখিনি ধুনীয়াকৈ সিজিলে, অমিতাখিনিহে অকণমান সিজিবলৈ বাকী আছে। দেৰি লাগিছে অমিতাখিনি সিজিবলৈ, কিয় জানো। মাংসখিনি পূৰা কোমলকৈ সিজি গ'ল, হাৰ্ডি ওলাই একদম এক্সট্ৰা হৈ গ'ল। হাৰ্ডি আৰু মাংস কি যে ওলাইছে, মুখতে ফুটা নাই। হাৰ্ডি আৰু মাংসখিনি এক্সট্ৰা হৈ গ'ল পূৰা। তাকে এতিয়া উতলিবলৈ দিম অকণমান সময়, তাৰপাছত অমিতাখিনি সিজিলে আৰু হৈ যাব। অকণমান আছে সিজিবলৈ। এইফালে গাইজ কেকখিনি মই বনাই লৈছোঁ, এতিয়া বেক হ'বলৈ দিম। শ্বৰ্ট ভিডিঅ' আপোনালোকে পাবই এনেও, মই কি ডিজাইন দিওঁ বা কেনেকৈ বনাওঁ। এতিয়া মই এনেই দেখাই দিছোঁ আৰু আপোনালোকক। এয়া মাংসখিনি সিজিলে বাৰু নমালোঁ, আকৌ খোৱা সময়ত দেখাম দেই আপোনালোকক। এইখিনি কেকখিনি বনাই লওঁ এতিয়া মই। এইফালে ভাতখিনি বাঢ়ি লৈ মাংসখিনি খালোঁ। মাংসখিনি খাবলৈ বহুত বেছি টেষ্টি হৈছিল, একদম কম মছলাত বনাইছিলোঁ। হেল্ল' গাইজ, উঠনি ভিডিঅ' কৰাই নহ'ল। ভাত চাত খাই পিনে কেক অৰ্ডাৰ আছিল যে কেক বনালোঁ বহুত দেৰি। কেক চেক বনাই কাঁহী বাতি ধুই বহুত দেৰি লাগিলে। বেণ্টো এটা আৰু এনেকুৱা 1 পাউণ্ডতকৈ অকণমান কম 300ৰ এটা আছিলে, তাকে বনাই মেলি ল'লোঁ। তাৰপাছত 300ৰ কেকটো যোনে অৰ্ডাৰ দিছিলে তাহাঁতৰ ঘৰত, মানে তেওঁলোকৰ ঘৰত বাৰ্থডে খাবলৈও মাতিলে। তাকে বাৰ্থডে খাবলৈ গ'লোঁ। চাহ খাবলৈ বুলি গৈছিলোঁ, আকৌ ভাত খাবলৈ ৰখালে, আকৌ ভাত চাত খাই মেলিহে আহিছোঁ। তাৰপিছত তাত ভিডিঅ' নকৰিলোঁ আৰু, মানে এনেই মন নগ'ল আৰু টানো পায় ন কিছুমানে, সেইকাৰণে ভিডিঅ' চিডিঅ' নকৰিলোঁ। তেনেকৈ এতিয়া আহিলোঁ, এতিয়া আৰু শুম। তাকে বোলো ভিডিঅ'টো শেষ কৰোঁ ইয়াতে। যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ফেচবুকত চাই থকা সকলে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু ফ'ল' এটা কৰিব দেই।